নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আকৌ নতুন কেইটামান চাকৰি খবৰ লৈ আহিছোঁ আপোনালোকলৈ, য'ত 8 পাছৰ পৰা গ্ৰেজুৱেট সকলোৱে এপ্লাই কৰিব পাৰিব। কিন্তু তাৰ আগতে আৰু এটা গুড নিউজ দিব বিচাৰিছোঁ যে যিসকলে LICৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকৰ যিটো প্ৰিলিম এক্সাম এইটো মান্থতে হ'ব, ফ্ৰম 17 ফেব টু 20 ফেব। চ' মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে LIC এডমিট কাৰ্ড বুলি লিংক পাব, তাতে গৈ আপোনালোকে সোনকালে ডাউনলোড কৰি ল'ব পাৰিব। যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো চাকৰি ওলাইছে গুৱাহাটী হাইকোৰ্ট ফালৰ পৰা, য'ত নেম অফ দ্য পষ্ট হৈছে আছাম জুডিচিয়েল ছাৰ্ভিচ, গ্ৰেড 3 পষ্ট হয়। ইয়াতে টোটেল পষ্ট ওলাইছে 33টা। আৰু ইয়াতে যদি আমি এজ লিমিট চাওঁ, 18ৰ পৰা 38 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, আপোনালোকৰ গ্ৰেজুৱেট ইন ল' হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপত 250 ৰুপিজ এটা পে' কৰিব লাগিব, কিন্তু এইটো সকলো কেটেগৰীৰ কাৰণে ছেইম নহয়। আৰু যদি আমি ইয়াতে চেলাৰীৰ কথা কওঁ, আপোনালোকৰ ষ্টাৰ্টিং হ'ব 27,700ৰ পৰা 44,770 ৰুপিজ। আৰু ইয়াৰ যিটো লাষ্ট অনলাইন আবেদনৰ ডেট হৈছে 24 ফেব 2023। ত' যিসকল এলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাই যাব। আৰু ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট, সেইখন যদি আপোনালোকে পঢ়িম বুলি ভাবে, তেতিয়া তাৰ লিংকো মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে পাব। আজিৰ ছেকেণ্ড চাকৰিটো ওলাইছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ ফালৰ পৰা, মানে CJM লখিমপুৰৰ ফালৰ পৰা, য'ত পিয়নৰ কাৰণে পষ্ট ওলাইছে, যিটো গ্ৰেড 4 পষ্ট হয়। টোটেল পষ্ট ওলাইছে 2টা। ইয়াতে যিটো এজ লিমিট ৰখা হৈছে 18ৰ পৰা 40 বছৰ বয়স, লগতে এজ ৰিলেক্সেশ্যনো পাব এজ পাৰ গভৰ্ণমেণ্ট ৰুল। আৰু যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, মিনিমাম 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টত এপ্লাই কৰিবলৈ আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। ইয়াতে যিটো চেলাৰী হ'ব 12,000ৰ পৰা 52,000লৈ, প্লাছ গ্ৰেড পে'ও কৰিব 3,900 ৰুপিজ। ইয়াৰ যিটো লাষ্ট আবেদনৰ তাৰিখ 22 ফেব্ৰুৱাৰী 2023। চ' ইয়াৰ যিটো প্ৰচেছ অফলাইনত হ'ব। চ' এপ্লাই কৰিবলৈ আপোনালোকে ফাৰ্ষ্ট অফ অল ইয়াৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট, সেইখনৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাব। সেই এডভাৰটাইজমেণ্টখনৰ লগতে এখন আপোনালোকে এপ্লিকেশ্যন ফৰ্মো পাব। সেই এপ্লিকেশ্যনখন আপোনালোকে প্ৰিণ্ট আউট কৰি তাতে গোটেই ডিটেইলছখিনি ভৰাই আপোনালোকৰ গোটেই নথিপত্ৰৰ সৈতে আপোনালোকে পষ্ট কৰিব লাগিব। তো ক'ত পষ্ট কৰিব লাগিব সেই এড্ৰেছটো আপোনালোকে সেই এডভাৰটাইজমেণ্টখনতে পাই যাব। আজিৰ 3 নম্বৰ চাকৰিটো ওলাইছে আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইয়াতে নেম অফ দ্য পষ্ট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ, য'ত 2টা পষ্ট খালী হৈ আছে। ইয়াতে যদি আমি এজ লিমিটৰ কথা কওঁ, 18 বছৰৰ পৰা 38 বছৰ দিয়া হৈছে। ইয়াতে এজ ৰিলেক্সেশ্যনৰ কথা অফিচিয়েল এডভাৰটাইজমেণ্টখনত মেনশ্যন কৰা হোৱা নাই। ইয়াতে যদি আমি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, আপোনালোকে গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেতিয়া এপ্লাই কৰিব পাৰিব। নহ'লে বা আপোনালোকে যদি 12 কৰিছে, লগতে DCA নহ'লে COPA কৰি ৰাখিছে, তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আমি ইয়াতে এপ্লিকেশ্যন ফিজৰ কথা কওঁ, ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে যদি আপোনালোকৰ চিলেকশ্যন হৈ যায়, তেতিয়া আপোনালোকক এটা ফিক্স চেলাৰী দিয়া হ'ব, সেইটো হৈছে 20,000 ৰুপিজ। আৰু ইয়াৰো যিটো আবেদনৰ প্ৰচেছ অফলাইনত হ'ব, যিটো 20 ফেব্ৰুৱাৰ আগতে আপোনালোকে কৰিব লাগিব। ত' ইয়াতো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্ট পঠিয়াব লাগিব, লগতে কোনটো এড্ৰেছত পঠিয়াব লাগিব, সেই সকলোখিনি ডিটেইলছ আপোনালোকে অফিচিয়েল এডভাৰটাইজমেণ্টখনতে পাব, যিখনৰ লিংক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আপোনালোকে পাই যাব। চ' বন্ধু বান্ধৱীসকল, ইমানখিনি আছিল আজিৰ ভিডিঅ'টোত। আশা কৰোঁ সকলোৱে ভাল পালে। ধন্যবাদ।